Good morning. আজি মৰ্নিংৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, আপোনালোকে চাই থাকক, অলপ স্কিপ নকৰিব। তো আৰু এটা কথা পাহৰি গ'লোঁ। বলক এতিয়া তেনেহ'লে ৰামেশ্বৰ ব্লগ আৰম্ভ কৰোঁ। জয় সূৰ্য বাবা, আপোনাক প্ৰণাম। তো সূৰ্য উঠি আছে আৰু এনেদৰে নৈটো ৰাতিপুৱা নৈৰ কাষত আহি কিনো মজা লাগি গ'ল। ট্ৰেক্টৰ মাৰিবলগীয়া আছে, ট্ৰেক্টৰটো এতিয়া মাতিলোঁ। তো কি হয় দেখা যাওক, আপোনালোকক সম্পূৰ্ণ দেখাম। আপোনালোকে অলপ স্কিপ নকৰিব ভিডিঅ'টো। তো চাই থাকক, কণ্টিনিউ কৰি থাকিব। তো মানুহে ইয়াত হাল লৈ গৈ আছে আৰু মোৰ ট্ৰেক্টৰ মাৰিব লাগে। হালত কিমান কিবা কৰি থাকিম। তো ট্ৰেক্টৰ মাৰিব লাগে, ট্ৰেক্টৰক মাতিলোঁ। তো ট্ৰেক্টৰ আহি আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ সম্পূৰ্ণকৈ। তো চাই থাকক ভিডিঅ'টো, অলপো মানে স্কিপ নকৰিব। এইটো গছটো দেখিবলৈ পাইছে, সেইটো আপোনালোকৰ মানে গছটো কি গছ জানো বুলি কয়, পাহৰি থাকিলোঁ। এই গছটো খুব মানে জেওৰাৰ কাৰণে ভাল, যে মানে বেৰৰ কাৰণে মানে জেওৰা দিবলৈ খুব ভাল। মানে একদম বাঁহৰ কোনো প্ৰয়োজন নাই, প্ৰয়োজন আছে এনেকৈ মানে লাইনকৈ মানে ৰুই দিলে, লাইনকৈ এনেকৈ বাঁহ মানে চিপ কিবাকৈ বান্ধি দিলে, তেতিয়া কিবা হৈ যায়, জেওৰা ধুনীয়া জেওৰা হৈ যায়। এইটো মানে বাঁহৰ প্ৰয়োজন নাই ইমান, এইটোত হৈ যায়। এই গছটোৰ নাম আপোনালোকে জানিলে কমেণ্ট কৰি নিশ্চয় ক'ব বুলি আশা ৰাখিলোঁ। এনেদৰে এই জেওৰাৰ কাৰণে খুব ভাল। মানে এই মাইনাবোৰতো ৰখিবই আৰু এয়া লাজ পালে আৰু এয়া লাজ পালে আৰু কি ক'ম আৰু লাজ পালে আৰু। তো গৈ আছে এনেদৰে মাইনাবোৰ। তো গাইজ এয়া লগৰকেইটা অলপ গৈ আছে, তো ৰাস্তাৰে মানে এনেদৰে অলপ খোজকি গৈ আছোঁ আৰু অলপ প্ৰেক্টিচ কৰিব লাগে খোজকঢ়াটো। তো অলপ মানে গৈ আছোঁ আৰু দৌৰা নাই, কিন্তু এনেই খোজকাঢ়ি গৈ আছোঁ, বোকা পানীত গৈ আছোঁ। তো চাই থাকক আৰু। নানৈ ক'ত যায় বোৱাৰীক লৈ? আচ্ছা। তো মই নগ'লোঁ আৰু এনেদৰে মই গৈ আছোঁগৈ আৰু মই ঘূৰি গ'লোঁ আৰু সিহঁতৰ দুটাক মানে এনে পঠাই দিলোঁ আৰু। তো অলপ আৰু মোৰ লগত এই কি জানো ক'বলৈ বিচাৰিছিলে, হাঁহিয়ে দিছে মানে নকয় এনেকুৱা হয় বাৰু। প্ৰথম ষ্টাৰ্টিং মানে কেমেৰা সন্মুখত কথা ক'বলৈ সকলোৱে সাহস নাপায়। তো যিসকলে কৈ থাকে সেইসকলৰ মানে স্মৃতি আহি যায় তো অট'মেটিকলি, আৰু কি ক'ম আৰু, কথাটো নকয় আৰু। অঁ শুই আছা যে হয় নেকি? শুনি পোৱা নাই দেই তোমাৰ মাতটো, এতিয়া কৈ দিয়া। ৰাজাৰ বোলে অলপ মানে মনটো বেয়া লাগি আছে, আপোনালোকক নেদেখাওঁ। তো বেজাৰ মন দেখিলে আপোনালোকে কি ক'ব নহয় জানো। তো মনটো তাৰ অলপ বেয়া লাগি আছে। কি দুখত বা বেয়া লাগিছে মই অলপ সুধি চাওঁ বাৰু। বেচেৰা বোলে একদম ডেঞ্জাৰাছ কথা, মানে কৰোণা ভাইৰাছৰ লিখা, মানে কি ক'ম আৰু, মানে একদম ক'ব নোৱাৰা মানে ডেঞ্জাৰাছ কথা। তো আপোনালোকক ক'ব নোৱাৰিলোঁ, সুধি চালোঁ, নকয় আৰু যাত কি ক'ম আপোনালোকক, আৰু দেখাই আছোঁ, চাই থাকক। ক'ত যায়? বৰশী আইদা ক'ত গৈছিলে?
আমাৰ মাটিটোত অলপ ট্ৰেক্টৰ মাৰি আছোঁ। তো এয়া দেখিবলৈ পাইছে মাটিমাহ পেলাব লাগিব। তো অলপ ট্ৰেক্টৰ মাৰি আছোঁ, ট্ৰেক্টৰটো অলপ দেখাই আছোঁ। ট্ৰেক্টৰ লাগি আছে। এনেদৰে হৈছে মাটিবোৰ। এতিয়া মানে ট্ৰেক্টৰটো মাৰিলোঁ, ট্ৰেক্টৰটো মাৰি আছোঁ। গৰু বান্ধিবলৈ মানে গৰু চৰাইবলৈ একদম অসুবিধা হৈ গৈছে, মাটি নাইকিয়া হৈ গৈছে। এতিয়া উপায় নাই, এয়া ৰাস্তাত বান্ধিবলগীয়া হৈ গৈছে গৰুবোৰ। এয়া দেখিবলৈ পাইছে গৰুবোৰ মানে ৰাস্তাত বান্ধিব লগা হৈ গৈছে। তো এইখিনি সকলোখিনি মাৰিব লগা হৈ আছে। তো আপোনালোকক দেখাই আছোঁ, এই সকলোখিনি মাৰিব লাগিব। তালৈকে সেইটো শিমলু গছ যে তালৈকে দেখিবলৈ পাইছে। পিনে চাইছে আপোনালোকে শিমলু গছলৈকে তালৈকে মাৰিব লাগিব ট্ৰেক্টৰটো। তো আপোনালোকক দেখাই আছোঁ আৰু সম্পূৰ্ণকৈ। তো সম্পূৰ্ণকৈ এতিয়া নেদেখা আৰু একদম শেষ হ'লে তাৰপিছত দেখাম আৰু আপোনালোকক। এইবিলাক চাই দেখি পাইছে, এইটোতে একদম বিৰাট কষ্ট কৰি আহিছে না। মানে কষ্ট লাগছে না? কষ্ট লগা নাই। এই গৰু গা আনিলে আপোনালোকে দেখিবলৈ পাইছে। বাছ এয়া মাটি একদম মাৰা হৈ গ'ল। এতিয়া মানে পইচা দিব লাগে, তো পইচাটো দি লওঁ। তো গাইজ এতিয়া ভাত চাত খাই মেলি গা পা ধুই এইটো তেল চেল সানি এতিয়া ভিডিঅ' কৰিবলৈ প্ৰস্তুত মই আপোনালোকৰ সন্মুখত। তো ভিডিঅ'টো শেষ হোৱাই নাই, শেষ হোৱাৰ আগত আৰু অলপ বনাই লওঁ, তাৰপিছত এৰি দিম, ভিডিঅ' আপলোড দিম, আপোনালোকে চাবলৈ পাব। তো মজন ইয়াত কি পেলালে? হা কি পেলালে? মূলা। তাৰপিছত লাই পাতা, মূলা, লগত বিলাহী আৰু লগত জলকীয়া। এইটো কিন্তু সম্পূৰ্ণ মিছা, সম্পূৰ্ণ মিছা এইটো। সেইটো মই ডাইৰেক্ট খাটাংকৈ ক'ব পাৰিছোঁ যে এইটো কি ক'ম, সৰিয়হ। সৰিয়হ খাটাংকৈ ক'ব পাৰিছোঁ। এইটো মাটিটো দেখিয়ে গম পাইছে সৰিয়হ হয়। বাপৰে বা, হাঁহ এটা কিবা কৰি আছে না তামাম। ইয়াত কি পেলালে বাৰু? পেলাইছে নে পেলা নাই? ইয়াত পেলা নাই চাগে। मजा है, मजा पाचली है। पाचली नहीं है क्या? ये तो पाचली है। তাৰপিছত এয়া বেঙেনা আৰু দেখাই আছোঁ আপোনালোকক আধা বাৰী মানে বন হৈ আছে। তো এইবিলাকে আৰু। তো গাইজ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। সমাপ্ত কৰাৰ আগত আপোনালোকক এটাই ৰিকুৱেষ্ট, ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু ভিডিঅ'টো ভাল লাগিল প্লিজ এটা লাইক কৰিব, আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলত প্লিজ ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু এনেদৰে ভিডিঅ' পাবলৈ। তো আজিলৈ আহোঁ, থেংক ইউ ছ' মাছ। আজিলৈ আজ্ঞা দিয়ক, নমস্কাৰ।